Hello everyone, welcome back to my channel. আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লে। আশা কৰোঁ আপোনালোক সকলোৰে ভালেই। মোৰ বৰ্তমান ভালেই বাৰু। ৰাতিপুৱা অলৰেডি আপোনালোকক অলপ কিবা কিবি দেখুৱাইছিলোঁ। আচলতে আজি ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ ৰাতিপুৱাৰ পৰা পুৰা কমপ্লিটকৈ যে আজি লাষ্ট নকৰোঁ, একদম ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰিম ভালকৈ একদম শেষলৈকে। কিন্তু সেয়া সময় পোৱা নাই। মা ৰাতিপুৱাতে গ'ল বাহঁতৰ ঘৰলৈ। আজি বাৰ বাৰ্থডে যিহেতু, গতিকে আগবেলা নাম পাতিছে আৰু তাতে অলপমান লাগি দিবলৈ গৈছে আৰু তাৰপৰা আমিও এতিয়া যাম। আমি মানে এতিয়া ভাইটিয়ে আইতাই গৈছে, ভাইটি আকৌ আহিব, তাৰপৰা মই যাম, তাৰপৰা পাপাও যাব। তাৰপৰা সময়ে পোৱা নাই। মা যোৱাৰ পিছত গোটেইখন হেৰি কৰিছোঁ, কেক বনাব দিছিলে, কেক বনাই আজৰি হ'লোঁ, গতিকে ভিডিঅ' কৰিব টাইমেই পোৱা নাই। বাৰু যি কি নহওক, প্ৰথমখিনিতো দেখুৱাইছিলে কেকটো আপোনালোকক অলৰেডি দেখুৱালোঁ, ফ্ৰিজতে দেখুৱালোঁ। মই পাছত ফটো এটেচ কৰি দিম লগত। বাকী সেই আৰু আজিৰ দিনটো বাৰ মানে আজি ব্লগটো ভিডিঅ'টো বাৰ নামতে বনাইছোঁ। বাৰ্থডে কাৰণে চিন হিচাপে ৰ'ব বুলি মেমৰি পাছত চাবলৈ হ'ব ন। তাৰপৰা সেয়াই আৰু অলপ পাছত যাম, তাত সকলোবোৰ দেখুৱাম কি কি আয়োজন চলিছে, কি নাই। তাৰপৰা বাকো আপোনালোকক লগ কৰাই দিম। আচলতে লগ কৰাইছিলোঁ নেকি এবাৰ ন, আমি যে বাৰ ঘৰলৈ গৈছিলোঁ, মই ভিডিঅ' এটা দিছিলোঁ বাৰু। যি কি নহওক সকলোবোৰ দেখুৱাই যাম, গতিকে চাই যাব। মই গৈ পাওঁ মানে ভকত গ'লে, তাৰপৰা ভকতলৈ বনোৱা ভাতকে সকলোৱে খাবলৈ লৈছে, বাহঁতে খাবলৈ লৈছে। তাৰপৰা মোকো খাব কৈছিলে যেনিবা, কিন্তু মই নাখাওঁ বোলো, ৰুটি খোৱা বেছি টাইম হোৱা নাই, অলপ পাছত লাহে ধীৰে খাম আৰু। তাৰপৰা এয়া সকলোৱে খাইছে আৰু বাহঁতে, আইতাহঁতে, মাহঁতে, জেঠাইহঁতে। তাৰপৰা কাৰিকৰী ইফালে আলহীৰ কাৰণে খানা বনাইছে, যিহেতু গধূলিহে মাতিছে আলহীখিনি। সেয়াই আৰু বাকী আজি আমাৰ বাৰ্থডে' গাল হৈয়া দেখিছেনে, টেপটেপাই যে আছে, খাওন দেখা। উঠামে কেলে নুঠাম আকৌ। এয়া পাছফালে কাৰিকৰে খানা বনাই আছে। এজন কাৰিকৰ মৰিয়নীয় হয় আৰু বহুত টেষ্টি খানা বনায়। আৰু যোৱাবাৰ আহোঁতে মই আপোনালোকক ফুলবোৰ দেখুৱাইছিলোঁ নহয়, এইখিনিত কিমান ধুনীয়া লাগিছিলে ন। এতিয়া লাহে লাহে নাইকিয়া হ'ব ধৰিছে পিছে। তাৰপৰা বাৰ লগৰ কেইটামানো আহিলে, সকলোৱে মিলি বোলো এতিয়া কেকটো কাটা। চাইডতে মিলাই দিয়ক আৰু তোমাৰ বাৰ্থডে কি হৈছিলে? ধুনীয়া হৈছিলে। তুমি আজিকালি সোনকালে নাহিলা, কেলে সোনকালে নাহিলা কৈ দিয়া আকৌ। এনেই নাহিলা, হাই কৈ দিয়া। কি খবৰ কোৱা? তোমাৰ নামটো কি কৈ দিয়া? নামটো কৈ দিয়া। লাজ কৰিছা? লাজ কৰিছা, নামটো কৈ দিয়া। ভৰিকেইটা বিষ হোৱাৰ কাৰণে মই বিচনাতে পৰি আছিলোঁ আৰু এই মূৰত কথা পাতি আছিলে সি। তাৰপৰা বাৰ লগৰ কেইটামানক কেক এটা লৈ আহিছিলে। এই ভিডিঅ'টো চাওকচোন আপোনালোকে, লাষ্টত বাৰ অৱস্থাটো কি হয়গৈ। মই নাখাওঁ, ভাত খাইছোঁ।
আজিৰ ভিডিঅ' ভালকৈ কৰিম বুলি ভাবি কৰিবই পৰা নাই বাৰ ঘৰত আহিলোঁ দিনতে আহিলোঁ 3টামান বজাত পালোহি আহি আহোঁতে কৰিব নোৱাৰিলোঁ কাৰণ কেকটো আছিলে হাতত চ' তেনেকৈ আহিলোঁ তাৰ পৰা আহি পেলাই আকৌ অলপমান লাগি ভাগিও দিলোঁ লাগোঁতে মানে সেয়াই আৰু তেনেকৈ টাইমটো পাৰ হৈ গ'ল আৰু ভিডিঅ' কৰিবলৈ অকণমান মাজতে কৰিছিলোঁ কেক কাটিং টাইমত আৰু মাহঁতে যেতিয়া আছিলে ভাত খাইছিলে তেতিয়া কৰিছিলোঁ মই আহি পাওঁ মানে ভকত গ'লেই তো মানে ইমানকৈ মই যিমান কৰিম বুলি ভাবিছিলোঁ সিমান কৰিব নোৱাৰিলোঁ বাট হ'লেও আৰু যি নহওক অকণমানকৈ হ'লেও আপলোড দিছোঁ আপোনালোকৰ মাজলৈ আশা কৰোঁ আপোনালোকে চাই ভাল পাব যেনেকৈ ভিডিঅ'টো কৰিম বুলি ভাবিছিলোঁ তেনেকৈতো ভিডিঅ'টো নহ'লকৈ গৈ পেলানি তাৰপৰা বাৰু যি কি নহওক বোলো নেক্সট ডে অকণমান শ্বুট কৰি লওঁ ঘৰতে আছোঁ যিহেতু অলপ টাইম বাহঁতৰ ঘৰতে গতিকে ইয়াৰ ৰাতিপুৱাৰ পৰিৱেশটো চাওকচোন মই উঠিলোঁ কমচে কম 8:30-9টামান বজাত চাগে মেবি মই টাইমটো পাহৰিলোঁ গৰমৰ কাৰণে বাই মই বৰমাৰ ৰুমতে হ'লোঁ এনেকৈ তলতে মেট্ৰেছখন পাৰি শুলোঁ আৰু কম্বলো লৈ লৈছোঁ যিহেতু মানে ঠাণ্ডা লাগিব পাৰে ন মাজ ৰাতি যিহেতু অলপ ঠাণ্ডা লাগেই যিহেতু বেছি গৰমো পৰা নাছিলে এইকেইদিনহে বেছি গৰম পৰিছে মানে মই ভিডিঅ'টো মে' 8 তাৰিখে শ্বুট কৰিছিলোঁ মে' 9 তাৰিখে শ্বুট কৰিছিলোঁ কিন্তু এতিয়া ভইচ অভাৰ দি আছোঁ যিহেতু গতিকে এতিয়া অলপমান গৰম পৰিছে তেতিয়া ইমান গৰম পৰা নাছিলে কাম কৰি থকাৰ কাৰণে বেছি গৰম লাগিছিলে সেইকাৰণে আমি বৰমাৰ ৰুমত হৈছিলোঁ তাৰপৰা এয়া ৰাতিপুৱা বৰমাটো সোনকালে ডিউটি গ'লেই তাৰপৰা বা পাকঘৰত লাগি আছে খানা হেৰি কৰি আছে বৰ্তাৰ কাৰণে তাৰপৰা মই বোলো এইখিনি ময়ে সামৰি দিওঁ মেট্ৰেছখন বৰ্তাই উঠাই দিলেহি বাৰু হেল্ল' এভৰিৱান গুড মৰ্ণিং কালি মই ইয়াত থাকি দিলোঁ যিহেতু ৰাতি দেৰি হ'ল আৰু ভাইটিও গুচি গ'ল তো থাকি দিলোঁ আৰু এতিয়া মানে আজৰি হৈ ঘৰ যাম ক্লাছো আছিল যিহেতু বায়ে থৈ আহিব বাক মই যিটো গিফ্ট দিছিলোঁ বাৰ কাৰণে মানে কাপোৰ এটা দিছিলোঁ সৰু হ'ল তো সেইটো ৰিটাৰ্ণ কৰিম একেলগে তাৰপৰা সেয়াই আৰু চাই যাব এনেকৈ উলিয়াই দিম নে কিনো যেনেকৈ আছা তেনেকৈ next day হেল্ল' এভৰিৱান গুড মৰ্ণিং ৰাতিপুৱা মই ইয়াতে থাকি দিলোঁ কালি দেৰি হ'ল যিহেতু আলহী চালহীও আহি আছিলে দেৰিলৈকে তো ইয়াতে থাকি দিলোঁ বমাই থাক বুলি ক'লে অলপ লাগি ভাগি টিপি পেলাই এখন স্কুটি এখন পাৰ হৈ গৈছে তাৰপৰা এতিয়া সেয়া ৰাতিপুৱা 9:30 হ'বলৈ হ'ল এনেও দেৰিকৈ উঠোঁ আৰু ছোৱালী মানুহ হ'লেও দেৰিকৈ উঠা হয় বাকী বৰমাহঁত কেতিয়াবাতেই ডিউটি গ'ল মই গমেই নাপাওঁ ইমানেই টোপনি মানে তাৰপৰা হেৰি এতিয়া মানে আজৰি হৈ ঘৰলৈ যাম আৰু যিহেতু ক্লাছো আছে ক্লাছো কৰিমগৈ তাৰপৰা বাক মই কাপোৰ এটা দিছিলোঁ সেইটো অলপমান সৰু হ'ল বেছি সৰু হোৱা নাই জাষ্ট অলপমান সৰু হৈছে তো সেইটো এক্সচেঞ্জ কৰিমগৈ বাকী সেয়াই আজিও অলপমান শ্বুট কৰিম যিহেতু কালি একেবাৰে নকৰা বুলি ক'ব পাৰি তো সেয়াই চাই যাব এয়া হৈছে বাহঁতৰ পাছফালৰ পৰিৱেশ ৰাতিপুৱা একদম চাৰিওফালটো পূৰা সেউজীয়া আৰু আগফালেও সেউজীয়া পাছফালেও সেউজীয়া যিহেতু মই ইয়াৰ আগৰ ভিডিঅ'টো আপোনালোকক দেখুৱাইছিলোঁ বাহঁতৰ ঘৰলৈ অহা বাকী আজি মানে এই ভিডিঅ'টোত চব প্ৰপাৰলি মানে মই যেনেকৈ ভাবিছিলোঁ তেনেকৈ ভিডিঅ' কৰিব নোৱাৰিলোঁ বাৰু যি কি নহওক বহুত দিনৰ মূৰত এটা ভিডিঅ' আপলোড কৰিছোঁ বাকী চাহ তাহ খাই আজৰি হৈ ভাত পানী খায়ো আজৰি হ'লোঁ তাৰপৰা মই ঘৰ যাব ওলালোঁ বায়ে মোক ইয়াত থ'বলৈ গৈছে যিহেতু বাহঁতো এফালে যাব অহাৰ পাছত গতিকে আজিৰ ভিডিঅ'টো ইমানতে আছিলে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব নাপাহৰিব আৰু চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব গতিকে আজিলৈ আহিছোঁ বাই বাই